আইএনআৰ আছামিজত আপোনালোকক আকৌ স্বাগতম। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ বিষয়টো হ'ল প্লেট চাৰ্টিফিকেটৰ ওপৰত, যে কেনেদৰে আপোনালোকে গভৰ্ণমেণ্টৰ যিখিনি প্লেট চাৰ্টিফিকেট আছে সেইখিনি আপোনালোকে নিজৰ মোবাইলতে ডাউনলোড কৰি ল'ব পাৰে। তাৰ কাৰণে আপোনালোকে গুগলত লিখিব লাগে মাই GOV প্লেটছ। তাৰ লিখাৰ লগে লগে প্ৰথমৰ যিটো ৱেবছাইট আহিব তাতে ক্লিক কৰি ল'ব। ইয়াত বিভিন্ন ধৰণৰ প্লেট চাৰ্টিফিকেট থাকে। ফেচবুকত বহুত মানুহ আছে যিখিনিয়ে নিজৰ নিজৰ চাৰ্টিফিকেট দেখুৱাই থাকে আৰু আপোনালোকে নিশ্চয় ভাবি থাকে যে এই ধৰণৰ চাৰ্টিফিকেট কেনেকৈ আহে, ক'ৰ পৰা আহে। গতিকে মই আজি দেখুৱাম যিটো বিষয়ৰ ওপৰত আপোনালোকে প্লেট চাৰ্টিফিকেট ল'ম বুলি ভাবিছে তাতে ক্লিক কৰি লওক। মই প্ৰথমতে ইউএছৰ প্লেট চাৰ্টিফিকেট ল'ম বুলি ভাবিছোঁ, গতিকে ইয়াতে মই ক্লিক কৰিলোঁ। এতিয়া নিজৰ নাম, জন্ম তাৰিখ, তাৰপিছত জেণ্ডাৰ, এড্ৰেছ, সম্পূৰ্ণ এড্ৰেছ দিয়াৰ পিছত পিন নম্বৰ বিচাৰে। পিন নম্বৰ দিয়াৰ পিছত আপোনালোকে ইমেইল ID আৰু নিজৰ নিজৰ কণ্টেক্ট নম্বৰ দিব লাগে। কণ্টেক্ট নম্বৰ দিয়াৰ পিছতে নিজৰ মোবাইলত এটা OTP আহি যায়, গতিকে আমি এই OTPটো ফিল আপ কৰি ল'ব লাগে। যেতিয়া আমি এই OTPটো ফিল আপ কৰি লওঁ তাৰপিছতে আমাৰ চাৰ্টিফিকেটখন ৰেডি হৈ যায়। তাৰপিছতে আমাক ভাষা চুজ কৰিব দিয়ে, যিটো নেকি আমি চাৰ্টিফিকেট বিচাৰোঁ। মই সেইটো ইংৰাজী লিখিলোঁ, গতিকে এতিয়া মোৰ চাৰ্টিফিকেটখন ইংৰাজীত আহিব। এতিয়া আমি আইদাৰ ডাউনলোড কৰি ল'ব পাৰিম বা আমি ইমেইলতো ডাউনলোড কৰি ল'ব পাৰিম, নাইবা আমি ইয়াৰ পৰাই শ্বেয়াৰ কৰি ল'ব পাৰিম। মই এইখিনি ডাউনলোড কৰি থৈ দিছোঁ। এতিয়া নেক্সট চাৰ্টিফিকেটটো হ'ল COVID-19ৰ চাৰ্টিফিকেট। গতিকে এইটোৰ কাৰণে আমি আকৌ চেম প্ৰচিজাৰ, তাতে গৈ পেলাই ক্লিক কৰি ল'ম। তাৰপিছত আগৰ নিচিনাই নিজৰ নামটো লিখি দিম, ফাৰ্ষ্ট নেম এণ্ড লাষ্ট নেম, তাৰপিছত জেণ্ডাৰ, তাৰপিছত ডেট অফ বাৰ্থ, তাৰপিছত সম্পূৰ্ণ এড্ৰেছ। এড্ৰেছ দিয়াৰ পিছত আমাক ইমেইল ID বিচাৰে। ইমেইল IDটো আমি দি দিব লাগে। তাৰপিছত কণ্টেক্ট নম্বৰ দিয়াৰ লগে লগে আগৰ নিচিনাই আমাক OTPটো আহি যায়। গতিকে আমি এইখিনি OTPটো ফিল আপ কৰি চেম প্ৰচিজাৰ ছাবমিট বাটনত আমি ক্লিক কৰি দিম। ছাবমিট হোৱাৰ লগে লগে আমাৰ চাৰ্টিফিকেটখন ৰেডি হৈ যাব। এতিয়া আমি আকৌ আইদাৰ ডাউনলোড কৰিবও পাৰিম, নাইবা আমি ফেচবুক নাইবা আমি টুইটাৰত এইখিনি আমি ফৰৱাৰ্ড কৰিবও পাৰিম, নাইবা আমাৰ প্ৰিণ্ট আউট কৰি ল'বও পাৰিম। গতিকে ঠিক এনেদৰে আমি যিকোনো চাৰ্টিফিকেট, ইয়াত বিভিন্ন ধৰণৰ চাৰ্টিফিকেট আছে, প্লেট চাৰ্টিফিকেট, এইবিলাক আমি ডাউনলোড কৰি পেলাই শ্বেয়াৰ কৰিব পাৰিম। লগতে এইখিনি আমি ফিউচাৰ কিবা যদি তেনেকুৱা ধৰণৰ কাম আহি যাব পাৰে, গতিকে আমি এইখিনি ডাউনলোড কৰি লোৱা ভাল। নিজৰ নামত গভৰ্ণমেণ্টৰ চাৰ্টিফিকেট কাকনো ভাল নালাগে। যদিহে ভিডিঅ'টো ভাল লাগিছে আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব বিচাৰে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে বেলৰ আইকনটো ক্লিক কৰি লওক, যাতে এনেধৰণৰ ভিডিঅ'বিলাক আপোনালোকে প্ৰথমতে পাই যায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।